নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই জলকীয়াৰ একদম সহজ পদ্ধতিৰে আচাৰ বনোৱা ৰেচিপি এটা আনিছিলোঁ আপোনালোকৰ মাজলৈ। এইখিনি ইয়াত কটা জলকীয়াখিনি কিন্তু প্ৰথমে ধুই ল'ব লাগিব ঠাৰিৰ সৈতে, তাৰপিছতহে এনেকৈ শুকোৱাৰ পিছত এনেকৈ কাটিব লাগিব। অকণমান ৰ'দত দিলেই শুকাই যায়। তাৰপাছত ইয়াত মই টাৱাখন গৰম হ'ব দিলোঁ আৰু তাতে সৰিয়হ দি দিছোঁ কেইচামুচমান। সৰিয়হখিনি অকণমান ভাজাৰ পিছত মই ইয়াত পাঁচফোৰণ অকণ দিম। এই পাঁচফোৰণখিনি অকণমান গুড়ি কৰা আছিলে, খুব মিহি পেষ্ট নহয়, অকণমান গুড়ি কৰা। অকণমান ভাজি লৈছোঁ, আকৌ একেলগে গুড়ি কৰি দিম আৰু সৰিয়হৰ লগত। এই অকণমান ভাজি ল'লোঁ, তাৰপিছত পেষ্টটো বনাই ল'লোঁ। তাৰপিছত এতিয়া মই জলকীয়াখিনিৰ ওপৰত পিচি লোৱা সৰিয়হ আৰু পাঁচফোৰণৰ গুড়িখিনি দি দিছোঁ। এই গুড়িখিনি একেবাৰে মিহি কৰিব নালাগে, অলপ গোটা গোটা হৈ থাকিব লাগে, তেতিয়াহে খাবলৈ ভাল হয়। তাৰপিছত ইয়াত মই ৰেড চিলি পাউডাৰ সৰু চামুচেৰে 2 চামুচ এড কৰি দিছোঁ। এনেকৈ বনালে আচাৰখিনি একেদিনাই হয়, কাৰণ অকণমান এবেলাৰ ৰ'দতে জলকীয়াৰ পানীখিনি শুকাই যায়। তাৰপিছত এয়া নিমখ দি দিছোঁ, লগতে এয়া জিৰা পাউডাৰ অলপ দি দিছোঁ। এইখিনি মই ভালকৈ মিলাই লৈছোঁ। তাৰ ওপৰত মই অকণমান নেমু চেপি দিছোঁ। ইয়াত যে অকণ চেনিও এড কৰিব পৰা যায়, কিন্তু আমাৰ ঘৰত চেনি খোৱা মানুহ নাই, সেইকাৰণে মই দিয়া নাই, কিন্তু চেনি অকণমান দি দিলে ভাল লাগে খাবলৈ। এতিয়া এই সকলোবোৰ ইয়াত ভালকৈ মিলাই দিছোঁ। মই ভিনেগাৰ দিয়া নাই, ভিনেগাৰৰ বদলিহে নেমু দিছিলোঁ দেই। এনেকৈ মিলাই লৈছোঁ গোটেইখিনি। মই মাক হেল্প কৰি দিছোঁ, নহ'লে যে মই জ্বলা চাটনি দিছোঁ, নহ'লে যে ধন্যবাদ। মোৰ ল'ৰাটোৱে অলপ ক'ব বিচাৰিছে, সেইকাৰণে তাকো ক'বলৈ দিছোঁ। একদম টানি আছে, মোকো ক'বলৈ দিয়া বুলি কয়। তাৰপিছত এইখিনি হৈ গ'ল। এতিয়া অকণমান তেল গৰম কৰিছোঁ। গৰম হোৱাৰ পিছত তেলখিনি যেতিয়া ঠাণ্ডা হৈ গৈছে, ইয়াতে মই বাকি দিছোঁ। তাৰপিছত এইখিনি মিলাই দিলোঁ। এয়া আচাৰে দি 2 দিনমান ৰ'দত দিয়াৰ পিছতে এইখিনি খাব পৰা যায়। আকৌ চিঞৰিছে পিছফালে। এয়া হৈ গ'ল আচাৰ, দেখিছেনে? আচাৰখিনি ইমান ধুনীয়া হৈছে দেখিবলৈ, খাবলৈও ভাল হয়। খালি বটলত ভৰোৱাৰ পিছত 2 দিনমান ৰ'দাই দিব। মোৰ ভিডিঅ'টো ভাল পালে যদি প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।